হাই ফ্ৰেণ্ডছ, আপোনালোকে চাই আছে সুবেন কাই ব্লগছ। মোৰ লগত আছে এঞ্জেল আৰু এইফালে আছে ৰিম্পি। দিয়া মা হাই দিয়া। এইফালে চাও, এইফালে হাই ক। হেপী বিহু। আপোনালোক সকলোকে আমাৰ ফালৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জনালো। দিয়া তুমিও কৈ দিয়া ৰিম্পি। তুমিও কৈ দিয়া হেপী ভোগালী বিহু। আমি আজি মেজি বনাই আছো। আপোনালোকে মোৰ পিছফালে দেখাই পাইছে মেজি এটা আছে। এইটো হৈছে আমাৰ ঘৰৰ মেজি আৰু এঞ্জেলৰ কাৰণে সৰু চাই মেজি এটা বনাম আৰু ৰিম্পিৰ কাৰণেও বনাম। লাগব নেকি তোমাক? এইটো হৈছে আমাৰ মেজি আৰু এইফালে আছে আমাৰ ৰিম্পি আৰু এঞ্জেল। আমি আজি এঞ্জেলৰ কাৰণে মেজি বনাম সৰু চাই। ৰিম্পিকো লাগব নেকি? লাগব। মা হাই দে আৰু একবাৰ ভালকে ক। আমি এঞ্জেলৰ মেজিটো এই তাতে বনাম। একদম চাফা হৈ আছে জেগাখিনি, আমি তাতে বনাম এঞ্জেলৰ মেজি। ব'লা ক'ত বনাব লাগব নো? এই নামৰে নামৰে আইও নামৰে বাক বাক কিয় মাছ তুমি? নামৰে নামৰে। যিহেতু সৰু মেজি একডাল বাহেদি হৈ যাব, গতিকে আমি বাঁহ কাটি লওঁ প্ৰথমতে, তাৰপিছত আমি কলপাত আনিম। একডাল বাহেদি নহয়, আৰু একডাল কাটব লাগিব বাঁহ। একডাল দি কম হ'ব, আৰু একডাল কাটো ৰ'ব। ব'লা উঠবাই পাৰা নাই ৰ'বা। চাইড দিয়া চাইড দিয়া, পৰি যাব বাঁহ পৰি যাব। চাইড দিয়া। বনাইছ না? পাৰা তুমি পিঠা বনাব? এনে কৈছ। কেইখান বনাইছ? এখান। কোনে খালাক এখানটো? তুমিয়ে খাইছ? নিজে বনাইছ নিজে খাইছ, আমাক নোখোৱা তুমি? এঞ্জেল দুষ্ট নকৰে। এয়া আমাৰ এঞ্জেলৰ কাৰণে আমি মেজি বনাই আছো। দিয়া কৈ দিয়া ইটো হাই, ইটো কৈ দিয়া ইটো মোৰ মেজি। তুমি জ্বলাই দিবা ন? এঞ্জেলতকৈ অলপ ডাঙৰ হৈছে, কথা নাই। এইটো আমাৰ এঞ্জেলৰ মেজি, এঞ্জেলতকৈ অলপ ডাঙৰ হৈ গ'ল। ভাঙি যাব মা, ভাঙি যাব নালে, ভাঙি যাব। আমাৰ এঞ্জেলৰ প্ৰথমবাৰৰ কাৰণে মেজি জ্বলাব আৰু তাই এতিয়ালৈকে বুজি পোৱা হোৱাই নাই। এইবাৰ প্ৰথমবাৰ দেখা পাব আৰু তাই, গতিকে এঞ্জেলৰ কাৰণে সৰুকৈ এটা এক্সট্ৰাকৈ বনাইছোঁ আমি মেজি। আৰু এইফালে আছে আমাৰ ঘৰৰ মেজিটো। এয়া চাই লওক আপোনালোকে, ঘৰতটোও বেছি ডাঙৰ নহয়, সৰুৱে। এইফালে আমি এঞ্জেলৰ কাৰণে বনাইছোঁ এটা। ভাঙি যাব মা নালে, ভাঙি যাব ভাঙি যাব। কৈ দিয়াচোন হেপী বিহু কৈ দিয়াচোন একবাৰ। হেপী ভালকৈ ক, হেপী বিহু ক। বা ইফালে আহা, আমি আইছি ক। আমি মেজি বনাম। আমাৰ ৰিম্পি ৰছী লৈ আহিল। বা ইমান ৰছী আনছ তুমি? ইমান সৰু মেজিটোৰ কাৰণে ইমান ৰছী? বা ক'ৰ পৰা আনছ তুমি? খুৰীমাথেৰ পৰা। কাৰ খুৰীমা? ধৰা তুমি বান্ধি দিয়া। তুমি বান্ধবা না? য'ত লগাব হাক দিছে কোনি? খুৰীমাই। একো নহয় দিয়া, য'ত লাগলি। তোমাক গালি দিব নেকি য'ত লাগলি? হয় তোহাৰ বনাইছি না মেজি? কিয়া জাগা নাই তোহাৰ? আমাৰ ইমান জাগা আছে, এইগিলা চাই ল। আমাৰ ইমান জাগা, এটা এটা বনাই দিব লাগে তোহাৰ। আমাৰটো পোৱাবা আহিবা দা, আমাৰটো জ্বলাবা আহিবা। তোমাৰটো বনাই দিব লাগিব। নেদাও নেকি? টাইমে নাই দেখোন এতিয়া। এঞ্জেলতটো বনাই লওঁ ন আগতে, আৰু লাচ্ছা লাঠি ফেলে দিয়া। অ এঞ্জেল, তোমাক মেজি কোনে বনাই দিছিনো? কোনে বনাই দিছি? খোৱা কোনটো? খোৱা কোনটো? চুমু দেচোন খোৱা কেইটা। থেংক ইউ বুলি ক। আমাৰ এঞ্জেলে বহুত বদমাছ হে। বদমাছ না ভাল তুমি কচোন? তুমি বদমাছ না ভাল? ভাল। ব্ৰাছ কৰ না তুমি? কেনেকৈ কৰ ব্ৰাছ? ইনকৈ কৰ ব্ৰাছ। ব্ৰাছ কেনেকৈ কৰ? তুমিতো আজি গা ধোৱা নাই ঠাণ্ডা কাৰণে। হা কেইটা বাজিল? 4টামান বাজিল। তই গায়ে ধোৱা নাই? গধূলা 4টা বাজিল। লুৱে এটা কথা কচোন, এঞ্জেল তোমাৰ কি হয়নো? হেই ভাগিন, ভণ্টি হয়। ব'লা ব'লা ব'লা, ভণ্টিৰ কাৰণে অলপমান কষ্ট কৰিবই লাগিব, হয় না নহয়? ব'লা। ভৰাই দিয়া। কোনে ভৰাব?
তুমি ইমান নাওমান খেৰ আনছ ক'ত হ'ব আৰু আনব লাগব আৰু আনবা না খেৰ জ্বলা হুম জ্বলা মই আনিম দা তুমি নৰা বেছি দাং দা হয় না একদম ভাল হ'ব লাগব না হয় না নহয় আজিকালি শুকান কলপাতৰে নাটনিহে কল চচনি বুলি কওঁ আমি কল চচনিয়ে নাই দেখছি না কি কষ্ট কৰি কল চচনি এক পাত দুই পাত বিচিব লগা হৈছে ভৰে দিয়া ওপৰেদি ভৰে দিয়া একো নহয় আমাৰ ৰিম্পি আজি বহুত কষ্ট কৰি আছে এঞ্জেলৰ মেজিটোৰ কাৰণে গতিকে ৰাতি তোমাক 2 টুকুৰা ব্ৰইলাৰ খুৱাবাই লাগব তে কি লাগে তোমাক ভেলা বুজি বনাই দিব লাগে তোমাক এঞ্জেলৰটো হে গনাই দিয়াচোন হলি বনাই দিম দা আৰু টাইম আছে নাই চাওঁ আন্ধাৰে হ'বা হ'ল দিয়াচোন দিয়া সময় পালে বনাই দিম দা নহ'লে দুয়োৰে এটা হলি হ'ব না হিংকেলাক তোমাক হিংকেলাক আমাৰ এঞ্জেলৰ মেজি পুৰা আধা আধি ৰেডি আৰু অলপমান কাম আছে তাই দেখোন উইলেহে আছে খেৰগিলা এই ইয়াহু কৈ দিয়া ইয়ে কৈ দিয়া আৰু কৈ দিয়া এঞ্জেল বাক লচোন তুমি একবাৰ কলাত ল বাক কলাত ল বাক লৈছা না তুমি আৰু একবাৰ কলাত লচোন বাক আমাৰ ৰিম্পি এঞ্জেলক ভয় কৰে আমা তোমাক ভয় কৰে ন বাই নকৰে আমাৰ এঞ্জেলে একদম ধুনীয়াকৈ নাচিব জানে আৰু ৰিম্পি গান গাই দিয়ে এঞ্জেলে নাচে যোৱাচোন এঞ্জেলৰ ওচৰত যোৱা গান এটা গাই দিয়া নে 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 কৰি দিলে হ'ব নাচব দিয়া তাই যোৱাচোন দিয়া নাচা নে 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 নাচাচোন দিয়া নাচা নাচাচোন ৰিম্পি মনে মনে থাকাচোন ৰিম্পি মনে মনে থাকা দিয়া নে 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 নাচি দিয়া ভালকে নাচা তো ফ্ৰেণ্ডছ ফাইনেলি আমাৰ এঞ্জেলৰ মেজি ৰেডি আৰু চাওঁতে চাওঁতে একদম আবেলি হৈ গ'ল চৰি গধূলি হৈ গ'ল গতিকে আমি আজি ৰিম্পিৰ মেজিটো বনাব নোৱাৰিম একদম চৰি কাঞ্চি ৰিম্পি মিছাকে কাঞ্চি একো নহয় দিয়া দুয়ো একেলগে জ্বলাবা দিয়া এইটো দুয়োৰে বনাই দিছোঁ এটা দুয়ো একেলগে জ্বলাবা দুয়োকে দিছোঁ এটা মেজিটো কাৰ সমান চৰা হৈছে চাচোন তোমাৰ সমান নাই এঞ্জেলৰ সমান চিয়া দেচোন ওচৰত ৰিম্পিতকৈ ওখ হৈছে ন অলপ ওচৰত আহাচোন ইফালে আহা এইটো চাইডে আহা ৰিম্পিতকৈ ওখ তো ফ্ৰেণ্ডছ ফাইনেলি আমাৰ এঞ্জেলৰ মেজি বনোৱা হৈ গ'ল কিন্তু সময়ৰ অভাৱত আমাৰ ৰিম্পিতটো নহ'ল চৰি বেয়া নাপাবা কান্দি আছে আমাৰ ৰিম্পি মিছাও কান্দি আছে একো নহয় দিয়া দুয়ো এইটোৱে জ্বলাবা ন গতিকে আপোনালোকক আমাৰ ফালৰ পৰা আকৌ এবাৰ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ হেপ্পী ভোগালী বিহু হেপ্পী বিহু